দীৰ্ঘদিনীয়া অভাৱ পূৰণ হ'ল দলগাঁৱৰ এখন শিক্ষা অনুষ্ঠানৰ তিনিটাকৈ শ্ৰেণী কক্ষ আৰু কাৰ্যালয় গৃহ ফিতা কাটি শুভ উন্মোচন কৰে দলগাঁও সমষ্টিৰ বিধায়ক মজিবুৰ ৰহমানে। আজি দৰং জিলাৰ দলগাঁও সমষ্টিৰ অন্তৰ্গত দলগাঁও বালিকা মধ্য ইংৰাজী বিদ্যালয়ৰ তিনিটাকৈ ভিন্ন কামৰ ফিতা কাটি শুভ উন্মোচন কৰে দলগাঁও সমষ্টিৰ বিধায়ক মজিবুৰ ৰহমানে। বৃহত্তৰ দলগাঁও সমষ্টিৰ 1 লাখত ল'বলগীয়া শিক্ষা অনুষ্ঠান দলগাঁও বালিকা মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰীৰ সংখ্যা অধিক হোৱাত দীৰ্ঘদিনৰ পৰা গৃহ আৰু কাৰ্যালয়ৰ অভাৱ আছিল যদিও কোনোমতে পাঠদান কৰিছিল শিক্ষকসকলে। আজি কল্যাণ গাঁও পঞ্চায়তৰ অধীনৰ পঞ্চম বিত্তীয় আয়োগৰ অন্তৰ্গত আৰু সমগ্ৰ শিক্ষা অভিযানৰ অধীনত সৰ্বমুঠ 10,16,400 টকাৰ ব্যয় নিৰ্মাণ কৰা তিনিটাকৈ গৃহ শুভাৰম্ভ কৰা হয়। শুভাৰম্ভণি অনুষ্ঠানটিত দলগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা, বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি, কল্যাণ গাঁও পঞ্চায়তৰ সভাপতিৰ লগতে কেইবাগৰাকী সন্মানীয় অতিথি উপস্থিত থাকে। এক দীৰ্ঘদিনীয়া অভাৱ পূৰণ হোৱাত উৎফুল্লিত ছাত্ৰী ও শিক্ষকসকল। ব্যুৰো ৰিপৰ্ট, প্ৰাইম নিউজ। এই স্কুলখনৰ লগত মোৰ একদম আত্মীয় সম্বন্ধ আছে, বহুত পুৰণা। যেতিয়া স্কুলখন বেঞ্চ আছে তেতিয়াৰ পৰা মই অহা যোৱা কৰোঁ আৰু তেতিয়াৰ পৰা মোৰ এটা সপোন আছে যে স্কুলখনলৈ আগুৱাই লৈ যাব লাগে। আৰু এই ক্ষেত্ৰত যিসকল শিক্ষক শিক্ষয়িত্ৰী, যিসকল প্ৰধান শিক্ষক যিজন আছে খুব এক্টিভ মানুহ, তেখেতৰ অহৰহ মোৰ লগত যোগাযোগ থাকে। গতিকে আমি সৰ্বশিক্ষাৰ পৰা 2টামান ৰুম বনাই দিয়া হৈছে আৰু কল্যাণ গাঁও পঞ্চায়তৰ অন্তৰ্গত 15 ফাইনেন্সৰ অধীনত আপোনাৰ পইচা দিয়া হৈছে আৰু এখন ৰুম প্ৰিন্সিপালৰ কাৰণে বনাই দিয়া হৈছে। স্কুলখনৰ আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত যিখিনি যিখিনি লাগতিয়াল বস্তু বা লাগতিয়াল যিখিনি হেৰি আছে সেইখিনি গোটেইখিনি আমি দিবৰ কাৰণে সদায় চেষ্টা কৰি আছোঁ। আৰু স্কুলত যথেষ্ট ল'ৰা ছোৱালী আছে আৰু খুব প্ৰয়োজনীয় আৰু ৰুম লাগে। আজি এতিয়া ধৰক 3খন আজি উদ্বোধন কৰিলোঁ আৰু নেক্সট প্ৰয়োজন হ'লে আৰু দিয়া হ'ব।